এইটো 1680 উইথ ৱাৰেণ্টি। নমস্কাৰ, আছোঁ গুৱাহাটী বেলতলা তিনিআলি। যিহেতু বিয়াৰ ছিজন হৈ আছে, চাৰিওফালে বিয়া বিয়া বিয়া, আৰু মই আজি সেইকাৰণে আপোনালোকক লৈ যাম বেলতলা তিনিআলিত থকা চেঞ্জিং ছিজন বুটিকলৈ। বায়ে ফেচবুক লাইভ দেখাই থাকে, খুব ধুনীয়া ধুনীয়া কম দামত আপোনালোকে কপাৰৰ গহনা ল'ব পাৰিব উইথ ৱাৰেণ্টি। আৰু তাৰ লগতে তেওঁ বিভিন্ন ধৰণৰ পাট মুগা কাপোৰ ৰাখে পিয়'ৰ। এইটো হৈছে বেলতলা তিনিআলি, এইফালে CEC যোনটো চেণ্টাৰ আছে তাৰ অপজিটৰ বিল্ডিঙতে আছে। মই ধুনীয়াকৈ এইফালে লৈ যাম চাব দেই। এইটো বিল্ডিংটো গ্ৰাউণ্ড ফ্ল'ৰতে হয়। চেঞ্জিং ছিজন এইফালে তেওঁ কাপোৰৰ, আৰু এইফালে আছে তেওঁ চকীয়া গ্ৰাউণ্ড ফ্ল'ৰ। ফোন নাম্বাৰটো এইটো হৈছে, এইটো লাইভত আহিয়ে থাকে। আৰু এইটো অলপ গহনা পাৰ্ট মই এতিয়া দেখাম ৰ'ব। এয়া ধুনীয়া ধুনীয়া গহনা ইয়াত ৰাখিছে তেওঁলোকে, বা আহি আছে, মই দেখাম। প্ৰত্যেকটো গহনাই দেখিলেই মানে ল'বলৈ মন যাব আপোনালোকক। চাওক, সকলো কপাৰৰ হয় উইথ ৱাৰেণ্টি, আৰু খুব কম দামত আপোনালোকে ল'ব পাৰিব। মই ধুনীয়া ধুনীয়া চকীয়া জুৱেলাৰী ছেকশ্যন আহিলে এওঁক লগ পাব। আপোনাৰ নামটো? পম্পী চমুৱা ন? চব কপাৰ বেছ ন আপোনালোকৰ? চব কপাৰ, ৱাৰেণ্টিও থাকে। আৰু অনলাইন মানে লাইভত দেখি স্ক্ৰীনশ্বট পঠাই দিলে হ'ল নাম্বাৰ। এইটো আপোনাৰ পাইপিং সেট। দামটো 1880 ন? এইটো খুব ধুনীয়া লাগিছে। এইটো পাৰ্লাৰ হয়। এইটো দামটো কিমান? এইটো আমাৰ 28 কোৱা যায়, অলপ ডিসকাউন্ট আহি যায়। 1480 পাৰ্লাৰ হয়। 1480 ন? এইটো ৱাৰেণ্টি আছে? ৱাৰেণ্টি থাকিব এই বছৰ। আৰু কিমান দাম? এইটো 1080 780 পাৰ পিস হয়। আপোনাৰ গোল্ডেনৰ ওপৰতে এছএমএছ ডিজাইন। এইটো কিমান? এইটো আপোনাৰ 14 মান আহিব পাৰ পিস ন? আৰু এইটো আমি এবাৰ 22 কেও বিক্ৰী কৰিছো। এইটো পিস আমি পাৰ পিস আমি 22 কে বিক্ৰী কৰিছো। আৰু এইটো কোনটো? এইটো 12 13 হেনে 13 ন? এইটো সব ৱাৰেণ্টি আছে? ৱাৰেণ্টি আছে। 14 খুব ধুনীয়া অলপ বেছি হ'ব। এইটো 19 মান আহিব। 19 ৱাট আহিব। চাওক আপোনালোকে। আৰু এইটো এটা 780 880 1200 পৰা ষ্টাৰ্টিং ন? 1200 পৰা ষ্টাৰ্টিং, খুব ধুনীয়াকৈ আপুনি ল'ব পাৰিব উইথ ৱাৰেণ্টি। এইটো হ'ল আপোনাৰ 680 হয়, এইটো 1250 হয়, এইটো সেম 680 হয়, এইটো 950 হয়, এইটো 950। আৰু তলৰ এইকিটা এইটো আপোনাৰ আহিব 22 হয়, এইটো 18 ধুনীয়া লাগিছে। এইটো দামটো কেনেকৈ বা? 24 ন? উইথ ডিসকাউন্ট পাব চাগে? ডিসকাউন্ট এভৰিথিং ডিসকাউন্ট আছে। কিছুমান বস্তু অনলাইন কৰিলে সেইটো ফিক্স হৈ যায়। হয়, ইনি ডিসকাউন্ট পাবই ন? আৰু এইটো আপোনাৰ 850 এইটো কিমান? এক পিস 1250 1250 টকা। 1250 টকাত পাই যাব। চাওক কিমান ধুনীয়া খাৰু। এইটো বম্বে ডিজাইন বুলি বম্বে গোল্ড বুলি কয়। এইটো বম্বে গোল্ড বুলি কয় ন? এইটো দামটো কেনেকৈ? এইটো আমি 28 কো আমি 23 তে এৰি দিছো। 980 টকা, 750 টকা, 750 টকা, 750 টকা উইথ ৱাৰেণ্টি। এইটো 650 চাওক। এইটো এটা 650 1680 চাওক। অৰ্ডাৰ কৰি দিয়ক, তেওঁলোকে বাই পোষ্ট পঠাই দিব ধুনীয়াকৈ। কৈছে এই গহনা যেতিয়া ইয়াৰ পৰা কিনিব আপোনালোকে পাৰফিউম নলগাব ন? পাৰফিউম নলগাব। আৰু প্লাস কটনত মেৰিয়াক যিকোনো প্লাষ্টিকৰ কণ্টেইনাৰ ৰাখি দিব। আৰু এইটো সেট আপোনালোকৰ দামটো কিমান বুলি ক'লে? এইটো ফুলি আৰু চেন আছে 1400 ন? এইযোৰ 880 আৰু তাইযোৰ 150 টকা। চাওক এইযোৰ 450, ধুনীয়া ধুনীয়া 950 টকা। দামটো কেনেকৈ? 24 ন? এইটো 24 মতে আহিব। আৰু এইটো পাৰ্লাৰ হয়, এইটো দামটো কেনেকৈ? এইটো আপোনাৰ 2680 মান আহিব। 2680 মানত ন? আৰু এটা কথা, মই যিটো ৰেট কৈছো মেমে পাৰিলে তো মেমেটো সেইটো আৰু কমায়ো দিব পাৰে। মেমৰ ওপৰত কথা। এইটো 22 2200। আৰু এইটো 1680 তাৰ ডিসকাউন্ট কিমান হ'ব? 1200 আৰু 1480 ডিসকাউন্ট হ'ব নে ইয়াত? ডিসকাউন্ট হ'ব। সো মিনা কৰা এইটো সেট, এইটো 1680 ন? এইটো আপোনাৰ 1480 আহিব। 1880 কৰি দি আছে। 1880 আৰু এইটো 1680 4000 বুলি কও। আৰু 4000 টকা বুলি কয় ন? এইটো নেক্সট সেট আছে। এইটো গলপট্টা, এইটো হাৰ, এইটো মাংটিকা, এইটো এয়াৰিং, এভৰিথিং আছে। এইটো আপোনাৰ 1880 ন? এইটো 12 আহি যাব। 12 ন? 1200 টকা। এইটো আপোনাৰ 2680 আহিব। 2680 ন? 2000 22 24 এইটো 1680 চব এয়া 2400 টকাত আপোনালোকে ল'ব পাৰে উইথ ৱাৰেণ্টি। মই চাই থাকোঁতে বা আহি পাই গ'লে। সকলোৱে চিনাকি কৰে, ফেচবুকত দেখিয়ে থাকে আপোনাক। চেঞ্জিং চিজনৰে পিন্ধি আছো অফ কোৰ্স। তাৰে খুব ধুনীয়া ধুনীয়া জুৱেলাৰীজ পাব আপোনালোকে। কপাৰ বেছ হয় মোষ্টলি আমি যিখিনি কৰিছো, আৰু 1 ইয়াৰ গেৰাণ্টি থাকে। ভালকে ৰাখিলে 2-3 ইয়াৰ্ছ যায়। আৰু তেওঁক লগ পাই ভাল লাগিলে আমাৰ ইয়ালৈ আহিছে, তেওঁকো ৱেলকাম কৰিছো। এইটো আপোনাৰ অসমীয়া ডিজাইনৰ হয়। এইটো ডিঙিত চকাৰ হিচাপে পিন্ধে এনেকুৱা। স্পেচিয়েলি আজিকালি কইনা কপিনাৰ ওপৰত কৰিছো, কিন্তু ইয়াত গোটেই ডিজাইনটো অসমীয়া আমাৰ পুৰণা যোনটো আমাৰ আইতাহঁতে পিন্ধিছিলে সেইটো ডিজাইনৰ। দাম আপোনাৰ বেছি নহয়। এনে আমি যদি কোৱা ৰেট হয় 25, আপোনাৰ 25 to 2000 ৰ ভিতৰতে আহি যায়। এই পিচটো একেবাৰে সুন্দৰ, পিন্ধিলে বহুত ধুনীয়া লাগে। এইটো আপোনাৰ হ'ব 2000 হ'ব। এইটো আপোনাৰ 2000। আপোনাৰ শেৱালি ফুলৰ ডিজাইন, এইটো আপোনাৰ লকা পৰ, এইটো আপোনাৰ 2000 পৰিব। চেঞ্জিং চিজনে কম দামত সকলোৱে যে ধুনীয়া এযোৰ কাপোৰো পিন্ধিব পাৰে, গহনা। এইটো আপোনাৰ হেণ্ড কটা, খুব ধুনীয়া এনেকৈ কৰি কানফ্লেম। 450 350 250 অসমীয়া ডিজাইনৰ আমাৰ এনেকুৱা আঙুঠি 650 750 500 550 ন? 550 হয়। এইটো আপোনাৰ 680। এই কালাৰ দুটাই খুব চলে। এইকেইটা আপোনাৰ 680 জাপি হয়, দেখিছে? জাপিত আমি ৰঙা এটা ষ্টন দি দিছো।
আৰু এইবোৰ এনেকুৱা 650 হাতৰ আঙুলিটো এনেকৈ কৰি পৰা সোমাই যাব এইটো হ'ল কেটাৰপিলাৰ ডিজাইন এইবোৰ বেছি দাম নহয় এইটো আপোনাৰ 750 আৰু ডাঙৰ এনেকুৱা পিন্ধে আজিকালি চ' এইকেইটাৰ দাম হয় আপোনাৰ 1080 এইটো আপোনাৰ 680 আৰু এইটো দামটো কেনেকৈ 250 আহিলে যিমান পাৰোঁ ভাল পালে কিয় চেঞ্জিং ছিজন আজি ডেটত আমাৰ পেজখনত 50,000 50K আমাৰ গোটেই ফলোৱাৰ্ছ চ' যি টি বিকিলে আমাৰো এটা প্ৰব্লেম হ'ব আজিলৈকে নাই কৰা আৰু আমি আগলৈও নকৰোঁ তেওঁলোকৰ কাপোৰৰ ছেকশ্যন ন পাট মুগা কাপোৰ মই দেখাই দিছোঁ এয়া বাৰ ফটোখন ধুনীয়াকৈ আছে পিয়ৰ পাট মুগা টছ আৰু বোৱা কাপোৰখিনি আছে মই দেখুৱাই দিওঁ গোটেই বোৱা কাপোৰ হয় কিন সেকশন এই ষ্টাৰ্টিং প্ৰাইচটো কেনেকৈ ষ্টাৰ্টিং 1680 1400 1500 খিনি আছে আমাৰ হোৱাইট চবৰে দাম বেলেগ বেলেগ আছে 1300 টো আছে 15 18 2000 2500 সকলো দামে ইয়াত মিক্স আছে সকলোৱেতো পিয়ৰ পাট কিক মানে এফৰ্ড কৰিব নোৱাৰে চ' তেওঁ সকলৰ কাৰণে এনেকুৱা ধৰণৰ আমি খুব ধুনীয়া ধুনীয়া প্ৰিমিয়াম কোৱালিটিৰ মিক্স পাট বুলি কয় মিক্স সেট এইটো ষ্টাৰ্টিং 1680 পৰা আছে একেবাৰে 2500 লৈকে আছে এইটো ডিমাছা ডিজাইন 1450 টকা 1450 ইয়াৰ বহুত আছে কালাৰ বহুত পাব ন আৰু এবাৰ ধুনীয়া ধুনীয়া কালাৰজত আমি বনাইছো এইটো এই আপোনাৰ সিল্কতে হয় মিক্স সেট বুলি কয় খুব সুন্দৰ পিন্ধিলে বহুত ভালে ইয়াৰ কালাৰস আছে 21 টা কালাৰ 1680 টকা জাস্ট 1680 रुपीस ফুল 7086111116 এতিয়া আমাৰ বিয়াৰ সিজন চলি আছে তো এইখন কেঁচা মুগা ৰিসেপশনত বহাৰ সময়ত এনেকুৱা ধৰণৰ পাৰ্টি ৱেৰ চাওক এইবোৰ কাপোৰ আপোনাৰ 14000 মান টকা পৰে 14000 ন 1250 টকাত এনেকুৱা ধৰণৰ খুব ধুনীয়া কম ৰেঞ্জত টিস্যু কটন এইটো ৰেডি টু ওয়্যাৰ হয় টিস্যু কটন আপুনি আমাৰ ইয়াত 680 পৰা পাব প্ৰথমবাৰ আহিছে ন মাৰ্ঘেৰিটাৰ পৰা আহিছে মই শিৱসাগৰ আমাৰ ফালৰ আপোনাৰ ডাইটছ আজিকালি বিয়াত এনেকুৱা ডাইটছ পিন্ধে 7000 6500 সব ৰেটৰে আছে বহুত ধুনীয়া ধুনীয়া এই পিয়ৰ টছৰো পাব আপোনালোকে ইয়াৰ দামটো কেনেকৈ বা এযোৰ 7000 টকা ন নুনি কটন 2500 চব কম হ'ব ন চব আমাৰ অসমীয়াত এখাৰি যে কয় 12 মাহৰ বেঙেনা 12 মাহৰ বেঙেনা নুনি কটন মই একদম অনলাইনত কৈ থাকো নুনি কটন আপুনি যেতিয়া তেতিয়া পিন্ধিব পাৰে কাস্টমাইজ কৰা টাইমটো হ'ল জুন জুলাই আগষ্ট তিনটা জোৰা বনাইছিলো ৱেডিং আপোনাৰ কইনাৰ এইটো চাওক জোৰা খুব হেভি হয় আৰু মুগা আৰু টছ মিক্স কৰা আপোনাৰ দাম পৰিব 18000 আমাৰ সিল্ক মাৰ্কৰ লগত আমি জড়িত আমি যি বিকো সিল্ক মাৰ্ক থাকে উইদাউট সিল্ক মাৰ্ক আমি কেতিয়াও নিবিকো আৰু বেলেগত আপোনালোকে কিনেও যদি সিল্ক মাৰ্কটো বিচাৰিব খেলা চাদৰ হয় এইযোৰ বেংগলোৰত বনাইছে যে সিল্ক মাৰ্ক থাকে ইহঁতৰ এই চাওক এইটো পিয়ৰ সিল্ক হয় এইটো পিয়ৰ মানে সিল্ক মানে পিয়ৰ পাট হয় এইটো পুজোৰ আপোনাৰ 4500 টকা 4500 ঠিক আছে অসমৰ যিখিনি আছে 9000 8000 হ'ব খেলা চাদৰযোৰ বেংগলোৰৰে হয় পিয়ৰ পাটৰে হয় 101% যদি ল্যাব টেষ্ট কৰিব দিয়ে আমি ল্যাব টেষ্ট কৰি দিম আৰু এই কাপোৰযোৰ দাম হ'ব আপোনালোকৰ কাৰণে আমি এতিয়া খুব কম ৰেহাই দামত দি আছো 7500 এই বস্তুটোৱে এছাম মানুহে বুজি নাপায় কয় কি বানাৰসী কাপোৰ বিকিছে কিবা হেতু নহয় পাটটো সব পাটটো চাইনাৰ পৰা আহে বেংগলোৰৰ পৰা আহে আমাৰ অসমত খুব কম হয় খুব কম সো এই কাপোৰটো ল'ব পাৰিব মানে 16000 টকা ন কিন্তু এতিয়া কথাটো হ'ল এযোৰ মানুহে কিনে এযোৰ মানুহে কিনে সো আমি সব ৰাখিছো আমি ইয়াত মেচিন মেড কাপোৰৰ পৰা হাতেৰে বোৱাৰ পৰা সকলো ৰাখিছো কিয় চেঞ্জিং সিজনে সকলোকে আমি সন্তুষ্ট কৰি ৰাখিছো আমি সঁচা কথা কৈ পেলাই বিকো কোনো মিছা কথা কৈ কাকো নিবিকো কি এইটো কাৰণে কাস্টমাৰছ আৰ অলৱেজ মানে হ্যাপি আজি পিয়ৰ পাট কিমান বিকিলা আজি 10 জোৰৰ বেছি গ'ল আজি 10 জোৰ বিকিং হৈছে ন কিছুমান কইনা দৰা পাৰ্টি আহে তেওঁলোকে কয় কি আমাক ল্যাব টেষ্ট কৰি দিওঁ আমি লগে লগে ল্যাব টেষ্ট কৰি দিওঁ এই পাপৰি এই তাই আমাৰ প্ৰথম নম্বৰ ওয়াৰ্ড বুলি ক'ব লাগিব কৃষ্ণা আছে এপিনে আমাৰ মেনেজিং পোষ্টত আছে মিস্টাৰ ৰহমান আছে ভাল দাদা ভাল এনেকৈ বহি আছে এপিনে তাই আছে দেখাই আছে ধুনীয়াকৈ দেখুৱাই আছে পম্পি আৰু এগৰাকী আজি এবসেন্ট হৈ আছে লগতে মই ইনক্লুডিং মইও হয় আৰু সব এইখিনি পেকিঙৰ কাৰণে গৈ আছে অসমৰ লগতে অসমৰ বাহিৰলৈও যাব ন বিভিন্ন ছুইডেন গৈছে অষ্ট্ৰেলিয়া যায় কানাডা গৈছে সাউথ আফ্ৰিকা গৈছে মানে আজি আয়াৰলেণ্ডৰ পৰা এটা আহিছে আমাৰ কল জুবলি তেওঁৰ কি কয় আপোনাৰ মেলবৰ্ণত আপোনাৰ আজি আই থিংক 2 মাহৰ আগত তেওঁলোকে তাতে বিহু ফাংচনটা হৈছিলে তাতে 60% মানুহে গোটেই মোৰে মেখেলা চাদৰ পিন্ধিছে এইটোৱে ভাল লাগিছে মই এইটোৱে কওঁ ডিজিটেল প্লেটফৰ্মটো ইমানে ষ্ট্ৰং সকলোকে কৈছো যিসকলে যদি কৰিব আৰম্ভ কৰিছে ডিজিটেল প্লেটফৰ্মটো পৰা আৰম্ভ কৰক ফেচবুকটো কিছুমানে বেয়াও ব্যৱহাৰ কৰে কিছুমান ভাল মই কিন্তু একদম ইনষ্টাগ্ৰাম ফেচবুক আৰু ইউটিউব খুব ভালকে আৰু এটা বস্তু ময়ো কম বা ভিডিঅ'ৰ মাধ্যমেৰে মানে প্ৰত্যেক বস্তুৰে ভাল বেয়া থাকে ন আমি ভালখিনি সদায় ল'ব লাগে বেয়াখিনি ল'ব কেতিয়াও নালাগে বাই খুব ধুনীয়াকৈ চাহ পালে থেংক ইউ দেই ষ্টাৰ স্প্ৰে পিয়ৰ মুগা হয় খুবেই সুন্দৰ এই কাপোৰযোৰ এইযোৰ
বহুতে এতিয়া মানে মোক কৈ টপত বনাব এইটো আমাৰ একদম খুব এক্সক্লুচিভ ডিজাইনৰ হয় এইযোৰ ইয়াৰে ব্লাউজ পিচ আৰু ইয়াৰে এখন মেখেলা আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 38,000 38,000 এইযোৰে যদি টচ মুগাত বনায় তেতিয়া 20,000 টকাত হ'ব ন এইযোৰ আপোনাৰ মুগাযোৰ দেখি চাওক ৰঙাত আমি এইযোৰ কাপোৰটো অলপ ষ্টাইলটো বেলেগ ধৰণৰ ষ্টাইলটো কৰিছোঁ মই ইয়াৰ ব্লাউজটো একেবাৰে হেভি কৰি দিছোঁ একদম বেলেগ আনকমন কৰিছোঁ কৰি আমাৰ এইখন সাৰ্টিফিকেট ন certificate বিশুদ্ধতাৰ সাৰ্টিফিকেট পিয়ৰ মুগাৰ হয় 35,800 দেখিছে 38,000 কোনো ৰেঞ্জৰ পাই যাব আপোনালোকে দেই নিজৰ বাজেট অনুযায়ী এটা ক'লে যে কোৱালিটিত কম্প্ৰমাইজ নকৰে যে ইয়ালৈ যেতিয়া আহিব এবাৰ আহিলে আকৌ আহিবলৈ মন যাব মই সেইটো সোণৰ পিন্ধা নাই আগত কৈছোঁ নিজৰ জুৱেলাৰী যে কপাৰ বেছ হয় 1 year guarantee ইমান ধুনীয়া চাওকচোন লগ পাম ভালো শুভেচ্ছা থাকিলে আৰু আগবাঢ়ি যাওক তো আকৌ এনেকুৱা নতুন ভিডিঅ' লগ পাম বাই বাই দিয়ক বাই বাই